ককা ভিতৰলৈ বহ ইয়া গৈছো ৰ কি বোলে তোৰ বেমাৰ নুগুচাই হৈছে আজিকালি মানুহ ক'বা যে কি হৈছে হে বাপৰে বাপ নহ'বনো কিয় হে আগতে আমাৰ ডেকা ল'ৰা মানে আমাৰ সমনীয়া সোপাত একে হালত 4টা বাজিতে যায় আজিকালি ল'ৰা যায়নে হালত হাল দেখিবলৈ নোপোৱা হ'লোঁ এতিয়া ট্ৰেক্টৰ কিবা কিবি সময়ত যায় দেৰিকৈ উঠে আগতে আমি 4টা বজাত উঠি হাল বাবলৈ গৈছিলোঁ আৰু এতিয়া সেইকাৰণে নোহোৱা বেমাৰে মানুহক পাবলৈ লৈছে হয় দে কথাটো নোহোৱা নহয় আজিকালি সঁচাই নাই হাল পাবলৈও নাইকিয়া হ'ল গৰু গাড়ী এখনো দেখা নোপোৱা হ'লোঁ ক'ৰবাত এখন 30-40 বছৰতে মানুহ যোৱা হৈছে 80-100 বছৰ নেদেখাই হ'ল মানুহ আজিকালি জগতৰ খা বস্তু আগতে সেই মাইকী মানুহবিলাকো সেই মতা মানুহ উঠিলে লগতে উঠিয়ে চাহ জলপান আদি কৰি বৰ বনাই কৰি লৈ মেলি খুৱাই কৰি লৈ ঘৰ কাম বন কৰি আজৰি হৈ থাকে হালৰ পৰা নোপোৱা লাগে নহ'লে পথাৰত যায় আকৌ চাহ জলপান লৈ যায় হয় কথাটো নোহোৱা নহয় এই মানুহবিলাকৰ বেমাৰ নাছিলে এতিয়া হালত যোৱা মানুহ নাইকিয়া হ'ল গেছ আহিল চিলিণ্ডাৰ আহিল এই দে উঠিম দে 8টা বজাত উঠিব ভাত বনাব প্ৰেছাৰ কুকাৰত দিব হৈছিল তেতিয়া ভাত খাব মানে এলেহুৱা হৈছে মানুহবিলাক সেইকাৰণে বেমাৰে টানিছে কি ক'ব আৰু গেছ আহিল আজিকালি আৰু অকণমান ডেভেলপ হৈছে আৰু সেইটো আৰু কি ক'ব ভাল হ'ব এই কাম বনবিলাক কৰিবি সোনকালে উঠিবি বাৰীঘৰ কিবা অলপ চাফা কৰিবি সোনকালে উঠি তেতিয়া তেজবিলাক চলাচল হ'ব নাই যি কৈছে শুনিছোঁ 2 কাম কৰি ৰাতিপুৱা সোনকালে উঠাৰ চেষ্টাটো কৰিব লাগিব এতিয়া আমি আৰু কেইদিনো আছোঁ প্ৰায় বুঢ়া মানুহ নাইকিয়াই হৈ গৈছে আজিকালি ল'ৰাই এইবিলাক কাম কৰিবলৈ বৰ টান পায় কিন্তু বেমাৰ সেইকাৰণে পাইছে গম পাইছনে উপায় অলপ চিন্তা কৰি চলিবি কাৰণ কি হ'ল আজি প্ৰায় 10-15 বছৰ আগত এনেকুৱা নাছিলে মানুহৰ হয়নে চিন্তা কৰিলে কিবাই বোলে ককাহঁতৰ দিনে ভাল আছিলে এতিয়া ডেভেলপ নাছিল যদিও মানুহসোপা মানে লোকেল বস্তু খাবলৈ পায় লোকেল হেৰি হয় সোনকালে উঠি হাললৈ যায় সেইবিলাক দিন চাগে বহুত ধুনীয়া আছিলে এতিয়া ইয়াত গেছ পায় মানে এই 7টা বজাতে উঠিম ভাতকেইটা বনাই খুৱাব আকৌ শুই থাকে বিচনাত দিলে শুলেও বেয়া ডক্টৰে কৈছোন কিনিবি কেঁচা শাক চব্জি খাবি ঘৰতে কিবা অলপ চহাই লৈ তাতে কৰিবি খাবি লোকেল খাবলৈ চেষ্টা কৰিবি আজিকালি লোকেল পাবলৈ নাই নিজে নকৰিলে ঘৰতে লোকেল পাবলৈ নাই নিউজত পাই আছোঁ নহয় বিলাহী এদিনতে পকাই দিয়ে বন্ধাকবি এদিনতে ডাঙৰ হৈ যায় এসোপা এদিনতে ডাঙৰ হোৱা বস্তুটো যিটো সাৰ মাৰিব লাগে এইটো কমটো সাৰ মাৰিলে চাগে এসোপা খাই আমাক ক'ত হজম সৃষ্টি হ'ব বেমাৰ হ'ব গম পাইছেনে মানে অকণমান চাই চিতি খাবি থাকিবি দেই মই হৰেণৰ মুখত শুনাৰ পৰা পটককৈ আহিলোঁ খবৰটো বোলো লৈ থৈ যাওঁ দেই ভালকৈ চলিবি মই গৈ থাকোঁ দিয়ক বাৰু মই ভাল পাইছোঁ অলপ তই যে আহিলে ভাল কৰি ল'ব ককা দে যাওঁ থাক যাওক দিয়ক যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' আহি থাকিব আৰু আপোনালোকে মৰম দিলে আৰু উৎসাহ বাঢ়িব আৰু কৰি যাবলৈ মন যাব সেইবাবে আপোনালোকক অনুৰোধ জনাইছোঁ যদি ভাল পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট দি যাব আৰু বেয়া পালে বেয়াটো হ'লে আপোনালোকে কমেণ্ট দিব আপোনালোকে চাই যিহেতু তো আজিলৈ আহিছোঁ জয় অসম কৃষ্ণ